সকলোবোৰ স্কুলৰে ৰিজাল্ট দিছে আৰু সকলোবোৰ স্কুল নতুনকৈও বহিছে কাৰণ এপ্ৰিল মাহ সোমাল আৰু নতুন স্কুলো আৰম্ভ হৈছে। তো সেইকাৰণে আজি ময়ো আহিলোঁ গাড়ীখন লৈ অলপ দোকানৰ বস্তু লৈ যাবলৈ। আৰু আপোনালোকে যদি গম নাপায়, মোৰ দোকানত সকলো ধৰণৰ স্কুলীয়া সা সামগ্ৰী আৰু লগতে দুই এটা অনলাইনৰ কামো কৰোঁ। বাকী আজি গাড়ীখন লৈ আহিছোঁ কাৰণ অলপ সৰহকৈ বস্তু লৈ যাব লাগিব, কাৰণ নতুন স্কুল বহিছে তো অলপ বস্তু পাতি সৰহকৈ দৰকাৰ হ'ব। বাকী আজি লগৰ এজনৰ লগতে আহিছোঁ কাৰণ অকলে আহিবলৈ অকণমান বেয়া লাগে। বাকী হৈ গ'ল বস্তু পাতি লৈ আকৌ আহি পালোহি মই মোৰ দোকান, আৰু দোকানত ভাইটি ৰৈ আছিল। তো ভাইটিৰ লগতে একেলগে হাতা পিতা কৰি পেলাই বস্তুখিনি নমালোঁ আৰু অকণমান ৰেষ্ট লৈ আকৌ সন্ধিয়া আহি পালোহি জিম। আৰু এইফালে চাওক, এই জাৰ্চিটো যে দেখিছে, এই জাৰ্চিটো মই 3 দিনমান হ'ল পিন্ধিয়ে আছোঁ কাৰণ ৰাজস্থানৰ জাৰ্চিটো মোৰ বহুত ভাল লাগে আৰু এইটো খেল চাব যাওঁতে দিছিলে। বাকী আপোনালোকক ভাবিছোঁ জাৰ্চিটো সলকাই পেলাই এপাক মোৰ বডিটোও দেখাই দিওঁ, এইফালে চাই লওক। বাকী আপোনালোকে কমেণ্ট কৰি কওক বডিটো ঠিকে থাকে আছেনে নাই, নে অকণমান আৰু ইম্প্ৰুভ কৰিব লাগিব। বাকী আজিলৈ আহিছোঁ, যদিহে মোক ছাপোৰ্ট কৰে ফ'ল' কৰি লওক। আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম। বাই বাই।